গুড মৰ্ণিং। কেনে আছে বৰ্তমান? মোৰো ভাল আৰু আপোনালোকৰ ভালেই চাগে। তো ৰাতিপুৱা এতিয়া 6টা বাজিব হ'ল, মই উঠিলোঁ। উঠি গা ধোৱাই নাই আৰু ধুম। তো এওঁ সোনকালে উঠিলে অকণমান ডিউটি প্ৰব্লেম আছে আৰু এওঁ ডিউটিলৈ গ'ল। তো মই উঠি মোৰ ৰাতিপুৱা কামখিনি কৰি লওঁ। এয়া এওঁৰ বিচনাখন পাৰি ল'লোঁ আৰু ল'ৰা ছোৱালী বৰ্তমান শুই আছে। তাৰপিছত মই নিজৰ কামখিনি ৰাতিপুৱা কৰি লওঁ। তো আজি কি কৰোঁ অলপ আপোনালোকক দেখুৱাই থাকিম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিব। তাহাঁতিকেইটা শুই আছে। তো মই এতিয়া ৰাতিপুৱা নিজৰ কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক কি কৰিম দিনটো দেখুৱাই দিম। কাইলৈ যিহেতু আমাৰ খুৰাৰ ল'ৰাটাৰ বিয়া আছে, কাইলৈ জোৰোণ, পৰহিলৈ বিয়া। তো বিয়াৰ কাৰণে কি প্ৰিপেৰেশ্যন কৰিম, কি কৰিলোঁ, কি নকৰোঁ, আটাইখিনি আপোনালোকক বিয়াখিনি দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। এয়া দৰাৰ মানে জোৰোণৰ বস্তুবিলাক ভৰাব বাকচত, যিবিলাক তালে নিয়া হ'ব। সেইবাবে গাঁৱৰ গোপিনীসকল আইসকল আহিছে আৰু কাপোৰবিলাক নিয়ম কৰি ভৰোৱা হ'ব আৰু সকলো ব্যস্ত কথা পতাত আৰু এয়া যোগাৰ কৰিছে আৰু যিহেতু নিয়ম এটা আছে যে বা যিটো জোৰোণৰ তলি নিব বা ৰেষ্টুৰেণ্ট, তাতে তামোল গুৱা পাণ আগবঢ়াই মেলি কাপোৰখিনি সকলোকে গহনা গাঁঠি সকলোকে দেখুৱাই মেলি বাকচত ভৰোৱা হয় একচুৱেলি। সেইটো পৰ্বৰ কাৰণে সাক্ষী হিচাপে আৰু গাঁৱৰ 2-3গৰাকী মহিলা মাতি মেলি নিয়মটো কৰা হয় আৰু সকলোখিনি গোট খাই এয়া গুৰু আসনৰ এয়া নিয়ম কৰিছে আৰু ভৰাইছে। দৰা সেয়া আৰু দৰাৰ মাক আছে, আমাৰ নবৌ আছে, তেওঁলোকে নিয়মবোৰ কৰিছে আৰু মানে কাপোৰবিলাক গহনাবোৰ ভৰাইছে চিজিল কৰি। ভৰাৰ পিছতে এই তলিটো আৰু নুখুলে, একেবাৰে কইনাঘৰতে খোলেগৈ। সেইকাৰণে মানে নিয়মটো কৰি মেলি এইটো আৰু তলা মাৰি ৰাখি থয়। তাৰপিছত একেবাৰে কইনাঘৰত উলিয়াই। তাৰপিছত সকলোকে চাহ দিয়া হ'ল, লাল চাহ, বুন্দিয়া ভুজিয়া, বিস্কুটেৰে। সকলোৱে নিয়মটো কৰাৰ পিছত আৰু চাহ খালে। খাই লৈ তাৰপিছত আমি ৰাতিলৈ আৰু মানে সকলোৱে লগ লাগি মেহেন্দি আঁকিলোঁ। এয়া ৰভাটো চাওক, ৰভাটো এয়া অলপ দেখুৱাইছোঁ আপোনালোকক। চিম্পুলকৈ সজাইছে আৰু ইমান হেভি কৰা নাই, যিহেতু ল'ৰা ঘৰৰ হয়। কইনা ঘৰ হ'লে অকণ সজালে মেলিলে ভাল লাগে, কিন্তু এয়া মানে চিম্পুলকৈ অলপ সজাইছে আৰু খুব ধুনীয়াকৈ সজাইছে। আমাৰ ওচৰৰে দাদা এজনৰ মানে এই টেণ্ট হাউচটো। চ' আমি জোৰোণলৈ ৰেডি হৈ গ'লোঁ। এয়া সাজি কাচি ওলাইছোঁ আৰু এইজনীও আহিলে, ডাঙৰজনী। গোটেইকেইজনী ওলাই মেলি আৰু আমি এতিয়া ৰেডি হৈছোঁ আৰু অলপ পিছত যাম। মানে ইয়াত নাম গাই আছে, তো আমি ওলাই মেলি ৰেডি। জোৰোণৰ গাড়ী ৰেডি হৈছে আৰু এখন এখনকৈ গোটেইখিনি শাৰী পাতি গ'লেহে ভাল হ'ব। আমাৰ গাড়ী অলৰেডি আমি ৰেডি হ'লোৱেই, ঘৰৰ কেইজনী আমাৰ গাড়ীখন হৈছেহে। আমি ৰেডি হৈ মেলি গাড়ীত বহিলোঁ আৰু আটাইকেইজনী বোৱাৰী ল'ৰা ছোৱালীৰ সৈতে এওঁ ড্ৰাইভ কৰিছে। তাৰপিছত জোৰোণৰ গাড়ী সেয়া এখন গৈছে আৰু এখন গাড়ী নহয়, কইন দৰাৰ ঘৰৰ গাড়ীখন মানে সেয়া ওলাইছে। সকলো ৰেডি হৈ মেলি শাৰী পাতিকৈ গ'লেহে ভাল লাগে। এখন আগত এখন পিছত এনেকৈ মানে বহুত দূৰত হ'লে ভালো নালাগে। লগ লাগি হ'লে মানে গৈ মেলিও ভাল লাগে আৰু কিবা এটা আমেজো লাগে ধৰক। আৰু গম পাইছেনে, এইখন জোৰোণৰ গাড়ী। এতিয়া উগুল থুগুল পৰিৱেশ আৰু কইনা ঘৰতো দৰা জোৰোণ আহিব, কেনেকুৱা এটা। আৰু এইখন গাড়ী দেখিছে নহয়, এইখন আমাৰ ওচৰৰে ভণ্টি এজনী আজি ৰিং চেৰিমনি আছে, সেয়াও পালেহি। সেয়া লখিমপুৰৰ হয়, তেওঁলোক পাইছে আৰু আমি এইখিনিৰ পৰা আমি গৈছোঁ তিতাবৰ আৰু তেওঁলোক আহিছে লখিমপুৰৰ পৰা। এয়া আমাৰ গাড়ী ষ্টাৰ্ট হ'ল আৰু গৈ আছোঁ। আমাৰ ৰাস্তাটো চাওকচোন বাৰু, গাড়ীবিলাক ধুনীয়াকৈ ধুই মেলি লৈছোঁ। এইকণ যাওঁতেই বোকা লাগি শেষ আৰু কি ক'ব। ৰাস্তাটোনো কেতিয়ানো হ'ব আৰু ক'ব নোৱাৰোঁ দেই। ৰাস্তাটো এইকণেই তাৰপিছত আমি কইনাৰ ঘৰ পালোঁগৈ। কইনাৰ ঘৰ পাই মেলি এয়া আদৰিবলৈ যো-জা কৰিছে। মানুহ হৈছে আৰু এয়া শৰাই আগবঢ়োৱা হৈছে, নিয়ম ভাগ কৰা হৈছে আৰু
কইনা ঘৰত এয়া খাবলৈ ল'লোঁ। খোৱা ঘৰৰ যথেষ্ট ধুনীয়াকৈ তেওঁলোকে খাদ্যও দিছে আৰু খুব চিষ্টেমেটিক ভাল লাগিছে। আৰু এয়া আমি ওলাবলৈ হ'লেই আৰু মই কইনা আমাৰ সকলোকে তামোল এখন দিছোঁ। কইনালোকৰ লগত ফটো তুলিলোঁ, অলপ হেৰি কৰি মেলি এয়া যাবলৈ ওলাইছোঁ। এয়া আমাৰ ঘৰৰ নিশালৈ উৎসৱ হৈছে। কাৰিকৰবিলাক আমাৰ ভকতসকলে বনালোঁ যিটো হোৱাইট ৰ'জ, আৰু এয়া ৰান্ধি আছে। আমি নিশা এয়া পানী তুলিবলৈ গৈছোঁ। বিয়াৰ আগদিনা পানী তোলাৰ আমেজেই বেলেগ, আৰু আমি সকলো মানুহে পানী তুলিবলৈ গৈছোঁ। ইয়াৰ দৰাৰ মাক আৰু কলচী লৈ মেলি আমি ওচৰতে পানী তুলিম। যথেষ্টখিনি মানুহো আছে, খুব ভালো লাগে। নাযাবা নাযাবা মাজনী। এয়া বিয়াৰ দিনাখন এয়া খোৱা ঘৰ আৰু বিয়া ঘৰ, ইয়াৰ উদলি মুদলি পৰিৱেশ, আৰু যথেষ্ট মানুহৰ ভিৰ হৈছে। একেবাৰতে বহুতখিনি মানুহ আৰু বহুত খাবলৈও আছে বাহিৰত। এইটো খোৱা ঘৰটো হয়। এয়া অলপ দেখাইছোঁ। মই দেৰিকৈ আহিছোঁ, গাড়ী সজাই মেলি, আৰু এয়া খাবলৈ লৈছোঁ। কইনা আহি ৰাতিপুৱা পাই গ'লহি, আৰু গাড়ী আমাৰ ঘৰত। কইনা ঘৰৰ মানুহৰ সকলোকে চাহ জলপান দি মেলি আজৰি হৈ আহিছোঁ। আৰু তাহাঁতৰ কাৰণে যি জকনীয়া আহে, ফাৰ্ণিচাৰ লৈ আহে, তাহাঁতৰ কাৰণে খানা ৰেডি কৰি আছে। তো মই এতিয়া ঘৰলৈ গুচি আহিলোঁ কিবা এটা খাই লওঁ বুলি। তাত জলপান খুৱাইছোঁ যদিও খাবলৈ মন নগ'ল, চিৰা জলপান। তো ঘৰলৈ আহিলোঁ আৰু গাড়ীখন সজালোঁ, যিহেতু মোৰ ভিডিঅ' কৰা ভালকৈ নহ'ল। তো ভিডিঅ'লো কৰি লওঁ, ফটো এটা মাৰি লওঁ। আৰু আজি গোটেই বিয়াখনৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগিলে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়ালৈ বাই বাই।